Welcome to Learn English. আজি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স আলোচনা কৰিম। প্ৰেজেণ্ট পাৰফেক্ট টেন্সক অসমীয়াত কোৱা হ'ব সম্পূৰ্ণ বৰ্তমান কাল। এই সম্পূৰ্ণ বৰ্তমান কাল মানে কি, আমি যদি ক'বলৈ যাওঁ মানে কিবা এটা কাম যদি এইমাত্ৰ শেষ হোৱা বুজায় সেইটোকে সম্পূৰ্ণ বৰ্তমান কাল বুলি কোৱা হয়। ঠিক আছে, চাওক, কোনো এটা কাম এইমাত্ৰ শেষ হ'লে তাকে সম্পূৰ্ণ বৰ্তমান কাল বুলি কোৱা হয়। সেয়ে আমি উদাহৰণ সহকাৰে ধুনীয়াকৈ বুজিম। প্ৰথমত আমি এটা উদাহৰণ ইয়াত লিখি থৈছোঁ যে ৰামে ভাত খালে। ইয়াত আমি চাবলৈ গ'লে আমি দেখা পাম যে ৰামে ভাত খালে যিটো কাম, সেই কামটো অলৰেডি শেষ হৈ গৈছে। যিহেতু কামটো শেষ হৈ গৈছে সেইটো হ'ব পাৰফেক্ট টেন্স। এতিয়া চাওক, আমি এই বাক্যটোক অসমীয়াৰ পৰা ইংলিছলৈ অনুবাদ কৰিম, যাৰ জৰিয়তে আমি আকৌ ধুনীয়াকৈ বুজিব পাৰিম যে আমি এটা কেনেকৈ বাক্য মানে অসমীয়া বাক্যটো ইংলিছলৈ অনুবাদ কৰিব লাগে। প্ৰথম নিয়মটোৱে হ'ল যে আমি বাক্য এটাৰ প্ৰথমত লিখিব লাগে ছাবজেক্ট, বা ছাবজেক্ট মানে হ'ল যিটো মানে কৰ্তা, যিয়ে কামটো কৰে, সেইটো আমি প্ৰথমত লিখিব লাগে। ৰামে ভাত খালে, ইয়াত কামটো কোনে কৰিছে? ৰামে কামটো কৰিছে, হয়নে নহয়? গতিকে ৰামটো হ'ব কি? ছাবজেক্ট। আমি জানো যে আমি প্ৰথমত লিখিব লাগে ছাবজেক্ট, গতিকে আমি ৰামটো আমি ইয়াত লিখি দিম, ৰাম। এতিয়া ৰামটো আমি লিখি দিলোঁ। তাৰপিছত আমি যিহেতু এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স লিখি আছোঁ, প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ আমি কনজুগেশ্যনটো জানিব লাগিব। এইটো মই যিকোনো টেন্সৰ এটা বাক্য লিখিবলৈ গ'লে আমি সেই টেন্সৰ কনজুগেশ্যনটো জানিব লাগিব। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কনজুগেশ্যনটো আমি ইয়াত লিখি থৈছোঁ যে পাৰ্চন ছিংগুলাৰ প্লুৰেল, ফাৰ্ষ্ট পাৰ্চন আই হেভ গিভেন, উই হেভ গিভেন, ছেকেণ্ড পাৰ্চন ইউ হেভ গিভেন, প্লুৰেলত ইউ হেভ গিভেন, থাৰ্ড পাৰ্চন হি শ্বি ইট হেজ গিভেন, দে হেভ গিভেন। চ' এইটো যিটো কনজুগেশ্যন এইটো আমি মেমৰাইজ কৰিব লাগিব, মুখস্থ আমাৰ এইটো থাকিব লাগিব। আমি এইটো জানিলেহে আমাৰ এইটোৰ জৰিয়তেহে, এইটো মানে কি, এই কনজুগেশ্যন মানে হ'ল এটা বাক্যৰ ষ্ট্ৰাকচাৰটো গঠনটো কেনেকুৱা হয় এটা ইংলিছ বাক্যৰ। এতিয়া ইংলিছ বাক্যবিলাক ইংৰাজী ক'ব, হয়নে নহয়? গতিকে তেওঁলোকে যেনেকৈ কয় তেনেকৈ আমি ক'ব লাগিব নে নাই? আমি যদি নিজৰ মতে আমি যদি নিজে যেনেকৈ এটা আমাৰ চেণ্টেন্সৰ যিটো ষ্ট্ৰাকচাৰ হয় সেইটো ষ্ট্ৰাকচাৰত ক'লে জানো হ'ব? তেওঁলোকৰ ষ্ট্ৰাকচাৰত ক'ব লাগিব নে নাই? গতিকে আমি তেওঁলোকৰ যিটো বাক্যৰ গঠনৰ যিটো নিয়ম সেইটো আমি জানিব লাগিব আৰু তেনেকৈ আমি কৰিব লাগিব। এতিয়া চাওক, আমি প্ৰথমতে ছাবজেক্ট দিলোঁ, ছাবজেক্টৰ পিছত আমি চাম যে আমাৰ এইটো ছাবজেক্টটো কি পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন নে ছেকেণ্ড পাৰ্চন নে থাৰ্ড পাৰ্চন। এতিয়া চাওঁচোন আমি বাৰু এইটো কি পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন আই আৰু উই, ছেকেণ্ড পাৰ্চন ইউ আৰু ইউ, মানে কি আই থাকিলে এইটো ফাৰ্ষ্ট পাৰ্চন, উই থাকিলে আৰু আই আৰু উইটো কি ফাৰ্ষ্ট পাৰ্চন, ইউ থাকিলে মানে ছেকেণ্ড পাৰ্চন, আৰু ইয়াৰ বাদে চব হ'ল থাৰ্ড পাৰ্চন। গতিকে ৰামটো আইও নহয়, উইও নহয়, ইউ নহয়, গতিকে এইটো কি পাৰ্চন হ'ব? থাৰ্ড পাৰ্চন। আচ্ছা, এতিয়া ৰাম বুলি ক'লে এজনক বুজাইছে নে বেছি মানুহক বুজাইছে? এজনক বুজাইছে, হয় নহয়? এজন মানুহৰ নাম কৈছোঁ, গতিকে এইটো হ'ব ছিংগুলাৰ, মানে এজন। এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰত কি আছে? হি হওক, শ্বি হওক, ইট হওক, ৰাম হওক, বেলেগ যিকোনোৱে হওক, তাৰ লগত এটা কি বহে বোলে? হেজ বহে। গতিকে আমাৰ বাক্যটোত আমি কি বহাম? হেজ, ৰাম হেজ। এতিয়া আমি ছাবজেক্ট লিখাটো আমাৰ হৈ গ'ল। ছাবজেক্টৰ পিছত কি লিখিব লাগে? ভাৰ্ব মানে হ'ল ক্ৰিয়া বা কৰ্ম মানে ভাৰ্ব মানে কি? ভাৰ্ব মানে হ'ল ক্ৰিয়া। এতিয়া এই ক্ৰিয়া ইয়াত ৰামে ভাত খালে, এই ক্ৰিয়া বা কাম কোনটো ইয়াত? ভাবকচোন, কাম কোনটো কাম বুজাইছে? ৰামে ভাত খালে, ইয়াত ৰামটো কাম নে ভাতটো কাম নে খোৱাটো কাম? খোৱা এটা কাম, ভাত এটা কাম নেকি? ৰাম এটা কাম নেকি? খোৱাটো এটা কাম। গতিকে আমি এতিয়া ছাবজেক্টৰ পিছত ভাৰ্বটো লিখি দিম ইট। খালে মানে খোৱাটো ইট, হয় নহয়? আচ্ছা, এতিয়া আমি যে ইটটো লিখিম, আমি কনজুগেশ্যনত চাম যে ভাৰ্বটো কেনেকুৱা ৰূপত আছে কনজুগেশ্যনত আমি। আচ্ছা, এতিয়া ৰাম হেজ দি দিলোঁ। এতিয়া ভাৰ্বটো কি ৰূপত আছে আমি ইয়াত চাওঁচোন। থাৰ্ড পাৰ্চন ছিংগুলাৰ, ভাৰ্বটো কি ৰূপত আছে? গিভ আছে নেকি বাৰু ইয়াত? গিভটো নাই। গিভটো কি আছে? গিভেন হৈ গৈছে, হয় নহয়? মানে গিভেনটো গিভৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল গিভেন, মানে গিভ, গেভ, গিভেন। আমি ভাৰ্ব লিষ্টত আমি এইটো পাম। ভাৰ্ব লিষ্ট আমি তোমালোকে হেৰি গ্ৰামাৰটো চাবাচোন, গ্ৰামাৰত ভাৰ্ব লিষ্ট আছে নহয়, তাত এনেকুৱা থাকিব গিভ, গেভ, গিভেন। তো গিভেনটো হ'ল গিভ ভাৰ্বৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম। এতিয়া আমি যিহেতু ইয়াত দেখিলোঁ পাষ্ট পাৰ্টিচিপল ফৰ্মটো আছে, এতিয়া ইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি? ইট হেড ইটেন, ইটেন হ'ব। ৰাম হেজ EATEN, ৰাম হেজ ইটেন, ৰামে খালে। এতিয়া ছাবজেক্ট হৈ গ'ল, ভাৰ্ব হৈ গ'ল, এতিয়া অবজেক্ট হৈ গ'ল নহয়। অবজেক্ট মানে কি? ভাৰ্বক কি বা কাক বুলি প্ৰশ্ন কৰিলে যি উত্তৰ ওলায় সেইটোৱে বোলে অবজেক্ট। এতিয়া ভাৰ্ব আছে ইয়াত কোনটো? খোৱাটো, হয় নে নহয়? খালে। আমি ইয়াক প্ৰশ্ন কৰিম কি খালে? উত্তৰটো ওলাব ভাত, হয় নহয়? গতিকে ভাতটো হ'ব অবজেক্ট। ভাতটো ইংলিছত কি বুলি কয় তোমালোকে জানাই? ৰাইচ। ৰাম হেজ ইটেন ৰাইচ। আমি এই বাক্যটো লিখি দিলোঁ। তেনেকৈ এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য আমি লিখিব পাৰোঁ। তাৰ পিছৰ বাক্যটো আমি কৰোঁচোন, তেওঁ কামটো শেষ কৰিলে। কামটো কোনে কৰিছে? তেওঁ। গতিকে আমিতো সিটো দি দিলোঁ। আমাৰ ছাবজেক্ট লিখা হৈ গ'ল। এতিয়া সিৰ লগত কনজুগেশ্যন মতে কি বহে? হেজ বহে। আমি ইয়াত লিখি দিম, মানে থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লেই ইয়াৰ লগতে হেজ বহে। হেজটো আমি দি দিলোঁ। ছাবজেক্ট হৈ গ'ল। এতিয়া ভাৰ্ব কোনটো? ভাৰ্ব মানে হ'ল ক্ৰিয়া। ক্ৰিয়া কোনটো ইয়াত? তেওঁ কামটো শেষ কৰিলে। শেষ কৰাটো হ'ল ইয়াত FINISH। ফিনিছটো হ'ল
শেষ কৰা এতিয়া ফিনিছৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিব নহয় কাৰণ আমি জানো গিভ টু গিভ নহয় গিভ টু গিভেন হয় গতিকে ফিনিছ টু ফিনিছ হ'ব হি হেজ ফিনিছড তেওঁ শেষ কৰিলে কি শেষ কৰিলে কামটো দ্য ৱৰ হি হেজ ফিনিছড দ্য ৱৰ তেওঁ কামটো শেষ কৰিলে বাছ শেষ হৈ গ'ল তাৰপিছত দেখিলোঁ চাওঁ তুমি আহিলা এতিয়া তুমি মানে ইউৰ লগত কনজুগেশ্যন মাত্ৰ কি বহে হেভ বহে আমি ইয়াত হেভ দি দিম ইউ হেভ এতিয়া ছাবজেক্ট লিখা হৈ গ'ল ছাবজেক্টৰ লগত এইটো কনজুগেশ্যন মতে বহে এইটো হৈ গ'ল এতিয়া ছাবজেক্টৰ পিছত ভাব কোনটো কাম কোনটো ইয়াত আহাটো কাম এতিয়া কামৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি কামেই থাকে হয় নহয় গতিকে এইটো যেনেকৈ আছে তেনেকৈ থাকিব ছাবজেক্ট লিখিলোঁ ভাব লিখিলোঁ এতিয়া অবজেক্ট নাই আমি নিলিখোঁ তুমি আহিলা ইমান গতিকে ইউ হেভ কাম তুমি আহিলা বাছ হয় বুজিলা তাৰপিছত চোৱা আমি নগাঁও আহি পালোঁ তেতিয়া ছাবজেক্ট কোনটো কোনে কামটো কৰিছে আমিতো ইংলিছত কি বুলি কয় উইৰ লগত কি বহিব কনজুগেশ্যন মতে চাই লোৱা হেভ বহিব উই হেভ এতিয়া আহি পালোঁ এইটো আহি পোৱাটো ইংলিছত ৰিচ বুলি কয় REACH ৰিচৰ পাষ্ট পাৰ্টিচিপল হ'ব ৰিচড উই হেভ ৰিচড আমি আহি পালোঁ ক'ত পালোঁ নগাঁৱটো আছে ন এইটো লাষ্টত দি দিয়া NAGAON আই হেভ উই হেভ ৰিচড নগাঁও আমি নগাঁও হৈ গ'ল তেনেকৈ আমি কৰিব লাগে বাক্যবিলাক